নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী আৰু প্ৰত্যেকজন শিক্ষক-শিক্ষয়িত্ৰীৰ ফটো এটি নিৰ্দিষ্ট এপ্লিকেশ্যনত আপলোড কৰিব লাগিব। আজি ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে নিশ্চয় জানে আমাৰ বিদ্যালয়বিলাকত শিক্ষা হেতু পৰ্টেল নামেৰে বা শিক্ষা হেতু এপ্লিকেশ্যন নামেৰে বিশেষ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। তাত প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী আৰু প্ৰত্যেকজন শিক্ষক-শিক্ষয়িত্ৰীৰ তথ্য ইতিমধ্যে আপলোড কৰা হৈছে। এই শিক্ষা হেতুৰ দুটা সিস্টেম আছে, এটা হৈছে পৰ্টেল, এটা হৈছে এপ্লিকেশ্যন। এতিয়া কি কৰিবৰ কাৰণে কোৱা হৈছে, শিক্ষা হেতুৰ যিটো এপ্লিকেশ্যনটো কেনেকুৱা ধৰণে পাব, আপোনালোকে আপোনালোকৰ মোবাইলত এপ্লিকেশ্যনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰি লগইন কৰিব লাগিব। লগইন কৰাৰ কাৰণে ইউজাৰ আইডি আৰু পাছৱৰ্ড একে ধৰণৰ, অৰ্থাৎ পৰ্টেলত লগইন কৰিবৰ কাৰণে যেনেকুৱা ধৰণে আপোনালোকৰ ডাইচ কোড আৰু পাছৱৰ্ড লাগে, শিক্ষা হেতুটো লগইন কৰিবৰ কাৰণে ঠিক তেনেকুৱা শিক্ষা হেতু এপ্লিকেশ্যনত লগইন কৰিবৰ কাৰণে আপোনালোকৰ ডাইচ কোড আৰু পাছৱৰ্ড লাগিব। ডাইচ কোড আৰু পাছৱৰ্ডৰ জৰিয়তে লগইন হৈ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ তথ্য তাত আপলোড দিব লাগিব আৰু প্ৰত্যেকজন শিক্ষক-শিক্ষয়িত্ৰীৰ এই ফটো তাত আপলোড দিব লাগিব। আপলোড দিয়া হোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত অনলাইন এটেন্ডেন্স দিব লাগিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে কি কৰিবৰ কাৰণে চেষ্টা কৰিম, কেনেকুৱা ধৰণে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ আৰু এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ফটো শিক্ষা হেতু এপ্লিকেশ্যনত আপলোড দিব লাগিব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে আমাৰ পৰা এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ফেচবুক পেজ নলিনী কান্ত ডেকা আপোনালোকে ভিডিঅ'ৰ ইতিমধ্যে স্ক্ৰীনত দেখা পাইছে আৰু লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে। আপোনালোকে ফেচবুক পেজ নলিনী কান্ত ডেকা ফ'ল' কৰক। তাত আমি সকলোবিলাক ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে ছাৰ-বাইদেউসকল আহকচোন, কেনেকুৱা ধৰণে শিক্ষা হেতু এপ্লিকেশ্যনত এজন ছাত্ৰ বা ছাত্ৰী আৰু এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ ফটো আপলোড কৰিব লাগিব সেই কথাটো জানিবৰ কাৰণে চেষ্টা কৰোঁ। ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা এটা ভিডিঅ' মুকলি কৰা হৈছে আৰু এই ভিডিঅ'টোত কেনেকুৱা ধৰণে ছাত্ৰ-ছাত্ৰীসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফটো আপলোড কৰিব লাগিব আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ফটো আপলোড কৰিব লাগিব সেই কথাখিনি কোৱা হৈছে। মই সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে আগলৈকে ফৰৱাৰ্ড কৰিব আৰু লগতে নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো যদি আজি প্ৰথমবাৰৰ কাৰণে চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু লগতে আমাৰ ফেচবুক পেজ নলিনী কান্ত ডেকা ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব।
শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।